Hey guys, তো আজি মানে মই একো ভিডিঅ'ৰ কি ভিডিঅ' আপলোড কৰোঁ কি নকৰোঁ তো ভাবি আছিলোঁ তো একো সেনে পোৱা নাছিলোঁ তো ভাবছোঁ কি আজি এটা সৰু সুৰা এডিটিং দেখুৱাম মই মানে ফটোবিলাক কেনেকৈ এডিট কৰোঁ তো আজি থাম্বনেইল লিখিতো গম পাইছে এইটো হ'ব ফায়াৰ এডিটিং মানে কি আৰু জুইৰ লগত অলপ মানে ফাৰ্ষ্ট মই কি কৰিছিলোঁ কওঁ এইখন ফটোখন চাব পাৰি এইখন ফটো এনেহেন এডিট হ'ব তো দেখুৱাওঁ এতিয়া ফাৰ্ষ্ট মই লাইটৰুমত মোৰ এইখন ফটোখন আছিল মই প্ৰথম নৰ্মেল ফটোখন এনেহেন আছিল নেক্সট লাইটৰুমত মই এডিট কৰি এনেহেন কৰিছিলোঁ ফটোখন এনেহেন কৰি ইথান লাইটৰুমৰ টিউটৰিয়েল ইথান নেদেখোঁ যদি কোনোবাক লাগে তলত কমেণ্ট কৰিব পাৰে লাইটৰুমত এডিট কেনেকৈ কৰে অলপ যদি শিকফামত এনেহেন কৰি লৈছোঁ নেক্সট কৰি লৈ মই গৈছিলোঁ পিক্সাৰ্টত যাই এইখন ফটোখন চিলেক্ট কৰিছিলোঁ এইখন ফটোখন চিলেক্ট কৰি মই আহিছিলোঁ ইফালে এড ফটো তলত এড ফটোত আহি মই এইটো ফায়াৰ PNG এইটো মই ডেছক্ৰিপশ্যনত দি দিম মোৰ গুগল ড্ৰাইভৰ পৰা যাই ডাউনলোড কৰিব পাৰিব চবে তো এনেকৈ মই এড কৰি লৈছোঁ ফায়াৰ PNGটো তাৰপিছতে এই ক্ৰপ দেখিছে ক্ৰপত লাই অলপ মানে ইমান কাটি লৈছোঁ তো নেক্সট অ'কে কৰিছোঁ আৰু এটা কথা যিথেন মানে কি আৰু মোৰ ভিডিঅ'খনত তলত যোন দুটা মানুহ মানে যিমানে কৰে কমেণ্ট কৰিব পাৰে তাৰে পৰা মই দুটা ভাল যদি লাগে চিলেক্ট কৰিম আৰু তাহাৰ ফটো মই এডিট কৰি দিম যদি লাগে তো যদি এডিট কৰি দিব লাগে তলত কমেণ্ট কৰি দিবা আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিবা তো এতিয়া আমি এডিটিং ষ্টাৰ্ট কৰোঁ তো এইটো PNGটো নেক্সট আমি চাব পাৰি এইটো ব্লেণ্ডটোত ক্লিক কৰিছোঁ তাৰপিছত নেক্সট আমি স্ক্ৰীন কৰি দিছোঁ স্ক্ৰীন কৰি দি আমি ইয়াত অলপ সৰু কৰিছোঁ ফটোখন আমি জুম কৰি লৈছোঁ অলপ জুম কৰি এতিয়া সৰু কৰি এইটো চাইডত ৰোটেট ইয়াতে বহাই লৈছোঁ ভালকৈ নেক্সট আমি চাইছোঁ হৈছে নে মানে তো এনেকৈ হোৱা নাই তো আমি এতিয়া বাছ এবাৰ বৈছে ইয়াতে তো আমি ইয়াতে ক্লিক কৰি এইটো ইৰেজাৰত ক্লিক কৰিছোঁ ইৰেজাৰ ক্লিক কৰি অপেচিটি 34 মান ৰাখছোঁ আৰু হাৰ্ডনেছ অলপ কমাই দিছোঁ 33 মান নেক্সট আমি ইয়াৰ পৰা এই তলত ইৰেজ কৰিম লাহে তো মানে চাইডবিলাক সমান হৈ যাব একদম লাহে চাব পাৰে ইৰেজ কৰি আছোঁ তো ফাৰ্ষ্ট ওপৰখিনিতো হৈ গ'ল তো আমি ইয়াত ক্লিক কৰিলোঁ নেক্সট এই ওপৰৰ প্লাছ বাটনটোত ন এতিয়া নহয় তো ইয়াত আমি চিলেক্ট হৈ আছে এইবাৰ আহিম আমি এডজাষ্ট আহি কণ্ট্ৰাষ্ট অলপ বঢ়াই দিলোঁ 29 আছে কণ্ট্ৰাষ্ট বঢ়াই দিছোঁ তো এইবাৰ ওপৰৰ প্লাছ বাটনটোত ক্লিক কৰিলোঁ নেক্সট এড ফটো তো আমি প্ৰথম যোনটো PNG চিলেক্ট কৰিছিলোঁ সেইটোৱে চিলেক্ট কৰিম এইটো চিলেক্ট কৰিলোঁ ফাৰ্ষ্ট নেক্সট ক্ৰপ এবাৰ এইটো ভালকৈ চাব চবে এইটো এইখিনিমান কাটি ইমানমান কাটিছোঁ চাইড ইয়াত কাটিছোঁ এইখিনিমান আৰু ওপৰত এইটো PNGটো কাট কৰি লৈছোঁ এইখিনিমান তো ডান নেক্সট চেম ব্লেণ্ড স্ক্ৰীন তো আমি এইটো ৰোটেট কৰি দিম ৰোটেট কৰি ইয়াত চাব পাৰে ৰোটেট অলপ সৰু কৰি দিম শ্লাইড তো এইখিনিতো এতিয়া ভাল লগা নাই তো আমি এতিয়া কৰিম কি ইয়াত যায় ইৰেজাৰ চাব দেই ইৰেজাৰডাল অপেচিটি কম ৰাখিব হাৰ্ডনেছ কম নেক্সট এতিয়া লাহে ইৰেজ কৰিলে হ'ল লাহে ইৰেজ তো লাহে মানে আঁচডাল নোহোৱা হৈ যাব লাহে ইৰেজ কৰি এতিয়া বেক হৈছোঁ নেক্সট ডান এবাৰ এতিয়া আমি আৰু এডজাষ্ট ক্লিক কৰিম কণ্ট্ৰাষ্ট বঢ়াই দিম নেক্সট ডান তো আৰু ডান তো আমাৰ ফটোখন এতিয়া হৈ গৈছে তো চাব পাৰে প্ৰথম ফটোখন কেনেকুৱা আছিল এতিয়া এই দুটা তো এডিটিং একদম ইজি তো মোৰ ভিডিঅ'খনৰ তলত ডিছক্ৰিপশ্যনত মই PNG দুটাৰ লিংক দি দিম তাৰে পৰা যে ডাউনলোড কৰি যাব পাৰিবা আৰু ভালকৈ চাই এডিট কৰিব পাৰিবা তো মই কৈছিলোঁ যে ভিডিঅ'খনৰ তলত কমেণ্ট কৰিলে এডিট কৰি দিম তো যাই কমেণ্ট কৰে কৰিব পাৰে মই ভালকৈ এডিট কৰি দিম চবৰে ফটোবিলাক তো আজিৰ কাৰণে এইখিনি তো বাছ বাই